আজি এফালে যাবলৈ লৈছোঁ। এয়া ওলাই মেলি হোৱাৰ পাছতেই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি আচলতে মা আৰু মই যাবলৈ লৈছোঁ ফুলনি থানলৈ, লগতে আৰু ভণ্টি এজনীও যাব, মানে আমাৰ পেহী ছোৱালীজনী। তাইক আপোনালোকে আগৰ ভিডিঅ' দেখিয়ে থাকে বাৰু। এয়া প্ৰথমতে আহিলোঁ আমি টমটমত, তাৰপৰা বাছত আহিলোঁ, আহি এয়া নাৰায়ণপুৰ ফুলনি থানৰ ওচৰ পাইছোঁহি আৰু তাৰপাছত এয়া লাহে লাহে থানৰ ওচৰ পায়ে ধুনীয়াকৈ অকণমান ভিডিঅ' কৰি ল'লোঁ আপোনালোকক দেখাবলৈ, আৰু তাৰপাছত এয়া চাকি কিনি ল'লোঁ, আৰু তাৰপাছত লাহে লাহে আমি তিনিওজনী ভিতৰলৈ বুলি আহিলোঁ। আচলতে বহুত দিন আগতেই আহিম বুলি ভাবি আছিলোঁ, অহা হোৱা নাছিলে। আজি ধুনীয়াকৈ এয়া আহিলোঁ। আহিয়ে প্ৰথমতে এয়া বন্তি জ্বলালোঁ, ধূপ জ্বলালোঁ, তাৰপিছত সেৱা কৰিলোঁ। তাৰপিছত এয়া নাম আৰম্ভ হ'লে, এঘণ্টামানৰ ভিতৰতে নাম শেষেই হ'ল, আৰু তাৰপাছত এয়া ধুনীয়াকৈ প্ৰসাদো দিলে। খাই মেলি আজৰি হ'লোঁ। আজিৰ দিনটো সঁচাকৈ বহুত বেছিয়ে ভাল লাগিলে। এই কমেণ্টত জনাবচোন আপোনালোক বাৰু ফুলনি থানলৈ আহিছেনে, জানি মোৰো ভাল লাগিব কোন কোন আহিছে। আজি পিছে বহুত দিনৰ পাছত ভিডিঅ' দিছোঁ ইনষ্টাগ্ৰাম আৰু ইউটিউবত। কেনেকুৱা পালে চাই ভিডিঅ'টো কমেণ্ট বক্সত জনাব। বাকী মৰম দিব। আজিলৈ আহিছোঁ দেই।